নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পাকঘৰলৈ। আৰু আজি একেবাৰে সহজতে বনাব পৰা ৰেচিপি এটা আপোনালোকলৈ লৈ আহিছোঁ। আহকচোন চাওঁ কেনেকৈ বনাইছোঁ। তাৰ আগতে নামটোতো কৈ লওঁ নহয় জানো। ইয়াক আপোনালোকে অসমীয়া ষ্টাইলত বেঙেনাৰ ভৰ্তা বুলি ক'ব পাৰে। এইটো মোৰ মাৰ এটা স্পেচিয়েল ডিছ হয়, যিটো আপোনালোকলৈ আগবঢ়াইছোঁ আজি। আহকচোন চাওঁ কি কি বস্তু লাগিছে এইটো বনাবলৈ। আমি চাই লওঁ। একেবাৰে সহজ, আপোনালোকে এতিয়াই বনাব পাৰিব। ইয়াত আমি লৈছোঁ এটা ডাঙৰ বিলাহী আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ, দুয়োটাই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ অলপ। মান ধনিয়া লৈছোঁ 4 খিলা, সুগন্ধৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। আদা নহৰুৰ পেষ্ট আধা চামুচ, 2টা কেঁচা জলকীয়া ডাঙৰ ডাঙৰকৈ এনেকৈ কাটি লৈছোঁ। আৰু এইটো কি জানেনে, এইটো আমাৰ স্পেচিয়েল ইনগ্ৰেডিয়েণ্টটো আজিৰ। এইটো হ'ল কেঁচা আম, পিহনাই দি পিহি লৈছোঁ। ডাঙৰ আম হ'লে আধাহে ব্যৱহাৰ কৰিব আৰু সৰু হ'লে গোটেইটো ব্যৱহাৰ কৰিব পাৰে, একো নাই। আমটো কম পৰিমাণে ল'ব লাগে, নহ'লে পিছত ক'ব আঞ্জাখন ঠিকেই আছিল কিন্তু টেঙা হ'ল, নহয় জানো। আৰু লৈছোঁ 2টা অলপ ডাঙৰ চাইজৰ বেঙেনাকেইটা পুৰি এনেদৰে সৰু সৰুকৈ কাটি ল'ব। এতিয়া কেৰাহী এখন গৰম হোৱাত তাত সামান্য পৰিমাণৰ তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত এয়া দি দিলোঁ পিঁয়াজ, আৰু এতিয়া দিছোঁ কেঁচা জলকীয়া। লৰাই দিম দুইটা ভালদৰে। পিঁয়াজখিনি সামান্য ৰঙা কৰিলেই হ'ল। এতিয়া দি দিলোঁ আদা নহৰুৰ পেষ্ট। আদা নহৰুৰ কেঁচা গোন্ধ যোৱালৈ ভাজি ল'ম ভালদৰে, লৰাই লৰাই এনেদৰে। এতিয়া দি দিলোঁ 1 টিস্পুন হালধি গুড়ি আৰু 1 টিস্পুন মিট মছলা। বাকী বেলেগ মছলা ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। ভালদৰে লৰাই দিছোঁ। আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব। এতিয়া দি দিম আমি অলপ ডাঙৰকৈ কাটি থোৱা বিলাহীটো। ভালদৰে লৰাই দিছোঁ। এতিয়া আমি ঢাকোন এখনেৰে ঢাকি থৈ দিম। বৰ বেছিকৈ নাভাজিব বিলাহীটো, অলপ অলপ কেঁচা হৈ থাকিবলৈ দিব। 5 মিনিট সময় এনেদৰে ভজাৰ পিছত এতিয়া দি দিছোঁ আম টেঙাখিনি, লগতে নিমখো লৰাই দিছোঁ ভালদৰে। আপোনালোকে বাৰু কেতিয়াবা এনেদৰে বনাই খাইছেনে? কমেণ্ট কৰি জনাবচোন। আমাৰ ঘৰত কিন্তু বিৰাট ভাল পায়। এতিয়া পুনৰ এখন ঢাকোনেৰে ঢাকি থ'ম অলপ দেৰি, 5 মিনিটমান সময়। তাৰপাছত এতিয়া দি দিছোঁ আমি বেঙেনাখিনি, লৰাই দিছোঁ ভালদৰে। বেঙেনাখিনি এনেদৰে হেতাৰে অলপ ভাঙি দিব। মেছাৰ থাকিলে মেছাৰো ব্যৱহাৰ কৰিব পাৰে। যিহেতু গোটেই প্ৰচেছটোত আমি অলপো পানী ব্যৱহাৰ কৰা নাই, সেয়েহে গেছটো মিডিয়াম ল' ফ্লেমতে থ'ব। আৰু শেষত এয়া অলপ আমচুৰ পাউডাৰ দি দিছোঁ। আমাৰ ঘৰত টেঙাটো অলপ বেছিয়ে খোৱা হয়, সেইটো কাৰণে। সেইটো অপশ্যনেল হয় কিন্তু একেবাৰে। আৰু এয়া দি দিলোঁ ধনিয়াখিনি, আৰু এয়া হৈ গৈছে আমাৰ আছামিজ ষ্টাইল বেগন ভৰ্তা ৰেডি। আহক পৰিৱেশন কৰিছোঁ। সুন্দৰ হৈছে নহয়? কাৰ কাৰ মুখত পানী আহিল বাৰু কমেণ্ট কৰি জনাব দেই।